নমস্কাৰ শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ অনলাইন পাঠদানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ আচাৰ্য মাননীয় শ্ৰীযুত ৰবীন দাস দেৱে তোমালোকৰ বাবে এটা অসমীয়া ব্যাকৰণৰ অতি চমু পাঠ এটা তোমালোকৰ বাবে আগবঢ়াইছে। তোমালোকৰ পাঠটো কেনেকুৱা লাগে পিছত ক'বা, আৰু মই ভাবোঁ নিশ্চয় পাঠটো তোমালোকৰ বহুত কামত আহিব। ধন্যবাদ। নমস্কাৰ। আজি আমি অসমীয়া বাক্যৰ যিবিলাক কিছুমান সৰু সৰু খুঁটি থাকি আজি আমি আলোচনা কৰিম, যাক ভুল বাক্যৰ উদাহৰণী বুলি কোৱা হয়। ভুল বাক্যৰ উদাহৰণী আমি অসমীয়াত যিবোৰ কথা কৈ থাকোঁ, যিবোৰ বাক্য কৈ থাকোঁ, হয়তো তাৰ ভিতৰত বহুতেই ভুল, অথচ আমি এই শুদ্ধ বুলিয়ে ব্যৱহাৰ কৰি আছোঁ। তেনেকৈ কিছুমান যাক ইংৰাজীত কমন এৰৰ্ছ বুলি কোৱা হয়। কি বুলি কোৱা হয়? কমন এৰৰ্ছ, সাধাৰণ ভুল। সেই বিষয়ে আজি আমি আলোচনা কৰিম। যেনে আমি কেতিয়াবা কওঁ যেনে তোমাৰ দেউতা ঘৰত আছেনে? তোমাৰ দেউতা ঘৰত আছেনে? এইটো প্ৰায় বহুতো গণ্যমান্য ব্যক্তি লোকক সোধে, ভাইটি তোমাৰ দেউতা আছেনে? ভাইটি দেউতা আছেনে? এই বাক্যটো শুদ্ধ নে? দেউতা ৰা, এইটো শুদ্ধ নহয়। এইটো তোমাৰ হলে দেউতা ৰা, দেউতা হলে মোৰহে হয়। যদি কোনোবা হয় তোমাৰ দেউতা ঘৰত আছেনে, এই বাক্যটো ভুল। তোমাৰ দেউতা ৰা, মোৰ দেউতা, তোমাৰ দেউতা ৰা, আপোনাৰ দেউতা, তোৰ দেউতা বা দেউতা ৰ বা দেউতাৰ বুলিও কয়। এইটো ভুল। তোমাৰ মা নহয়, তোমাৰ মাৰা, আপোনাৰ মাক, তাৰ মাক। তাৰে মান্যৰ্থ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ, এই দুটা বস্তুৰ গঠন থাকে। মান্যৰ্থ দ্বিতীয় পুৰুষ মানে আপুনি আৰু তেওঁ, আপুনি আৰু তেওঁ এই দুটা বস্তু থাকে। আপুনি যায়, তেওঁ যায়, সেইকাৰণে ঠিক তেনেকুৱা কিছুমান ভুল আমি দেখা, যেনে তেওঁ মোক আহিম বুলি কৈছে, তেওঁ মোক আহিম বুলি কৈছে, এইটো ধৰণে এইটো ভুল। আহিব বুলি, তেওঁ মোক আহিব বুলি কৈছে, তুমি আহিম বুলি কৈছিলা, সেইটো নহয়, তুমি আহিবা বুলি কৈছিলা। তেওঁ যাম বুলি কৈছে, সেইটো নহয়, তেওঁ যাব বুলি কৈছে। অৰ্থাৎ তেওঁ আহিম বুলি কৈছে নহয়, এইটো হ'ব লাগে তেওঁ আহিব বুলি কৈছে। তেওঁ আহিব বুলি কৈছে, এইটো কি বুলি হ'ব? এইটো দেউতা ৰা, এইটো দেউতা ৰা। এনেকুৱা কৰি এতিয়া কিমান বাজিল? এতিয়া 11 বাজিছে। এইটো মানে শুদ্ধ নে? এইটো শুদ্ধ নহয়। 11 টা নাম আছে, তাতো কিছুমান দুটা বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। যেনে এটা আপেল, দুটা আম। এই সময় ঘণ্টা এইটো এটা কমপ্লিট বস্তু নহয়, দুটা বস্তু নহয়। সেইকাৰণে এয়া কামটো ব্যৱহাৰ নহয়। এতিয়া 11 বাজিছে, এই যিটো কাম এইটো ভুল। এনে 11 বাজিছে, 11 টা নাবাজে। তেনেকুৱা কৰি মই চুলি কাটিবলৈ যাওঁ, মই চুলি কাটিবলৈ যাওঁ, মই চুলি কাটিবলৈ যাওঁ, শুদ্ধনে? কটাবলৈ। চুলি কাটিবলৈ যদি নাপি লয়, মানুহজন যদি নাপি লয়, তেতিয়াহ'লে সেই বাক্যটো শুদ্ধ হ'ব। এতিয়া মই চুলি এটা কাটিবলৈ নাযাওঁ, মই চুলি কটাবলৈ যাওঁ, মই চুলি কটাবলৈ যাওঁ। ঠিক তেনেকৈ অহাকালি যোৱাকালি নহয়, মই অহাকালি যাম, সেইটো শুদ্ধনে? এটা কালি আৰু কাইলৈ, এতিয়া মই কিছুমান দেখি নাযাওঁ, মই ভালকৈ কৈ থকা শব্দ কিছুমান কম হ'লো। কালি আৰু কাইলৈ, এইটো কালি যিটো হৈ গ'ল য়েষ্টাৰডে, আৰু এটা কাইলৈ,
tomorrow. কাইলৈ tomorrow. চুলি কাটে বা চুলি কটায় ঠিক তেনেকৈ 11টা এটা বাজে 11 বাজে তোমাৰ মা দেউতা নহয় এটা ফুল ফুটে না ফুলে নহয় ফুল ফুটি আছে বুলি ক'ব নালাগে কি বুলি ক'ব লাগে ফুল ফুলি আছে ফুল নুফুটে বুঢ়ীটো মৰিল বুঢ়ীজনী মৰিল বা বুঢ়ীজনী মৰিল চুলি কটা এতিয়া মায়ে ভাত বনাই আছে এইটো জানে মায়ে ভাত বনাই আছে ভাতটো নবনাই ভাতটো ৰান্ধি আছে এটা ৰান্ধি হ'ব লাগে ভাতটো ৰান্ধি আছে ঠিক তেনেকৈ এইটো নম্বৰ কিমান আছে ঠিক তেনেকৈ মই তোমাক লগ কৰিম এইটো মই তোমাক লগ কৰিম লগ ধৰিম নেকি লগ নকৰে ধৰে এইটো ভুল মই তোমাক লগ ধৰিম মই তোমাক লগ ধৰিম তেনেদৰে গুৱাহাটীত যেনে মোৰ চলাটো তোমাতকৈ ভাল এইটো জানে তোমাৰ চলাতকৈ মোৰ চলাটো তোমাতকৈ ভাল তোমাতকৈ ভাল হ'ব নোৱাৰে মই চলা আৰু তুমি চলা আৰু মানুহজনৰ লগত কম্পেয়াৰ কৰিব নাই মোৰ চলাটোৰ লগত তোমাৰ চলাটো তুলনা এতিয়া মোৰ চলাটো তোমাৰ চলাটোতকৈ ভাল ঠিক তেনেকৈ গুৱাহাটীৰ জলবায়ু শ্বিলঙতকৈ গৰম এইটো নহয় শ্বিলঙৰ জলবায়ু গৰম এইটো হ'ব লাগে গুৱাহাটীৰ জলবায়ু শ্বিলঙৰ জলবায়ুতকৈ গৰম এইটো হ'ব লাগে শ্বিলঙৰ জলবায়ুতকৈ গৰম ফুটলাটো বনাই ঘৰটো নবনাই ঘৰটো বান্ধে বা সজাই হলেও নিৰ্মাণ কৰা কিন্তু পুতলা নিৰ্মাণ কৰা না পুতলা নিৰ্মাণ কৰিছে এনেধৰণে কিছুমান ভুল আৰু আমি কৈ থাকো যিটো নেকি কি নহয় পুতলাটো নিৰ্মাণ কৰা কিয় নহয় নিৰ্মাণটো পুতলা কিয় নহয় যদি প্ৰশ্ন হয় কি কম নহয় নিৰ্মাণটো হয় এনেকুৱাকৈ বনাই যেনে পুতলাটো কাঠেৰে নিৰ্মিত এইটো কাঠেৰে নিৰ্মিত মই নিৰ্মাণ কৰি আছো হয়তো ক'ব পাৰে তেওঁ পুতলাটো নিৰ্মাণ কৰিছে তেওঁ পুতলাটো নিৰ্মাণ কৰিছে তেওঁ পুতলাটো বনাইছে বুলিয়ে বনাইছে সাজিছে বা সাজে এই ক্ষেত্ৰত এইটো নহয় গতিকে আজি আমি এইখিনিয়ে আলোচনা কৰিলো এইকেইটা তোমালোকে নিজে কৰিবা তেওঁ ঘৰত গ'ল
তেওঁ ঘৰত গ'ল এই বাক্যটো শুদ্ধ নহয় আচ্ছা আমাক কৈ নিদিব এইকেইটা আমাক কৰিব দিয়ক চকুঠাৰ এটা বেমাৰৰ নাম চকুঠাৰ বেমাৰৰ নাম আচলতে চকুঠাৰ নহয় কি মই ইংৰাজী লগত আছে এইটাই জমা কৰিবা পাৰিবা